কৰিবৰ কাৰণে মই 3টা বিলাহী আৰু 2টা আলুগুটি সিজাই লৈছোঁ প্ৰথমতে। তাৰপিছত পনীৰখিনি সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি মই ঘৰতে প্ৰস্তুত কৰিছোঁ। আপোনালোকে যদি ঘৰতে পনীৰ প্ৰস্তুত কৰিব বিচাৰে আপোনালোকে কমেণ্টত জনাওক, তেতিয়া মই কেনেধৰণে প্ৰস্তুত কৰিব পাৰি ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াই দিম। এতিয়া পনীৰখিনি কটা হৈ গৈছে। গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। পিঁয়াজ লৈছোঁ, পিঁয়াজ পাত লৈছোঁ। তাৰপাছত লৈছোঁ এয়া দেখিছে আপোনালোকে নহৰু আৰু আদা, গোটেইখিনি কমপ্লিট বস্তু লৈ লৈছোঁ। এতিয়া কেনেধৰণে বনাওঁ আপোনালোক সম্পূৰ্ণ প্ৰচেছটো দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ষ্ট'ভৰ ওপৰত কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াত মই তেল দিম। মই মিঠাতেল ব্যৱহাৰ নকৰোঁ, ৰিফাইন তেলেই ব্যৱহাৰ কৰিম। এতিয়া ৰিফাইন তেলখিনি দি লৈছোঁ। কেৰাহীখন অলপ সময় গৰম হ'লে বেছি সময় নালাগে, অতি সোনকালে গৰম হৈ আহে তেলখিনি। এতিয়া তেলখিনি দিয়াৰ লগে লগে গৰম হৈ আহিলে এতিয়া প্ৰথমতে কাটি লোৱা পনীৰখিনি মই ফ্ৰাই কৰি ল'ম। পনীৰখিনি ফ্ৰাই কৰি ল'ব লাগিব। এইখিনি ঘৰত প্ৰস্তুত কৰা একদম ফ্ৰেছ পনীৰ, ইয়াত কোনো মিক্স নাই। এতিয়া এইখিনি ভাল ধৰণে সংমিশ্ৰণ কৰি ভাজি লওঁ। এতিয়া এইখিনি যিটো আমলৰি বৰণ, সেই আমলৰি বৰণটো আহিবলৈ দিব লাগিব। এতিয়া আমলৰি বৰণটো আহি গৈছে। আহি যোৱাৰ লগে লগে এইখিনি কাঢ়ি লওঁ। বৰ বেছিকৈ ভাজি দিলেও খাবলৈ ভাল নহয়, সেইকাৰণে অলপ অলপ আমলৰি বৰণটো যেতিয়া ধৰিব তেতিয়া আপোনালোকে পনীৰখিনি কাঢ়ি দিব। এতিয়া এইখিনি কাঢ়ি দিওঁ গোটেইখিনি। তাৰপাছত কি প্ৰচেছ আছে, কেনেধৰণে বনাই যাওঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক, সম্পূৰ্ণখিনি গম পাই যাব। এনেদৰে যদি বনাই খাবলৈ খুব টেষ্টি আৰু খুব সুস্বাদু হয়। এতিয়া এইখিনি কাঢ়ি হৈ গৈছে ফাইনেলি। এতিয়া সেই একেখিনি তেলতে আৰু তেল দিয়া নাই, পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি দিম আৰু পিঁয়াজ পাত গোটেইখিনি ইয়াতে দি লওঁ। আৰু ধনিয়া যিখিনি লৈছোঁ, মোৰ ধনিয়াখিনি অলপ বুঢ়া হৈছে ঘৰৰ, সেইকাৰণে ধনিয়াখিনিও ইয়াতে মই একেলগে দি ভাজি ল'ম। নহ'লে ধনিয়াখিনি লাষ্টত যদি দিওঁ ভালকৈ মিক্স নহ'ব, সেইকাৰণে অলপ ভাজি ল'ব লাগিব। এতিয়া এইখিনি ভাজি লওঁ। তাৰপাছত ইয়াৰ টেষ্টটো ফ্লেভাৰটো ভাল হ'বৰ কাৰণে মই ইয়াত এড কৰিম গৰু ঘিউ। 1 চামুচ গৰু ঘিউ ইয়াত এড কৰিম। গৰু ঘিউটো দিলে খাবলৈ খুব টেষ্টি হয়। এতিয়া গোটেইখিনি পিঁয়াজ পাত দিয়া হৈ গৈছে। গোটেইখিনি অকণমান সময় ভাজিব লাগিব যাতে আমলৰি বৰণটো অলপ অলপ আহে। আমলৰি বৰণটো অহালৈকে গোটেইখিনি সংমিশ্ৰণ কৰি ভাজিব লাগিব। এতিয়া এচামুচ দি দিলোঁ মই গৰু ঘিউটো পৰিমাণ অনুসৰি আপোনালোকে দিব। খাবলৈ খুব টেষ্টি হয়, খুব সুস্বাদু হৈ পৰে দিয়াৰ লগে লগে। এতিয়া ইয়াত দিছোঁ মই হালধি এচামুচ ভালকৈ নাই দিয়া, আধা চামুচ দি দিছোঁ। গোটেইখিনি সংমিশ্ৰণ কৰিম। দিয়াৰ পাছত হালধিটো পাছত দিলে হালধিৰ কেঁচা কেঁচা যিটো গোন্ধ, সেই গোন্ধটো আহে। গোন্ধটো নাহিবৰ কাৰণে মই হালধিখিনি ইয়াতে তেলতে দি দিছোঁ, তেতিয়া হালধিৰ যিটো কেঁচা কেঁচা গোন্ধটো নাহে। এতিয়া গোটেইখিনি সংমিশ্ৰণ কৰা হৈ গৈছে। এতিয়া ধনিয়া পাতখিনি এড কৰি দিছোঁ। ধনিয়াখিনি আপোনালোকক কৈছোঁৱে মই ধনিয়াখিনি বুঢ়া হ'ল ঘৰৰ, সেইকাৰণে মই তেলতে ভাজি লৈছোঁ, নহ'লে ভাজি ল'লে ধনিয়াখিনি টান হৈ থাকিব, সেই গতিকে দি লৈছোঁ। এতিয়া এইখিনি ভাজি লোৱাৰ পাছত মই আলু আৰু বিলাহী যিখিনি সিজাই লৈছিলোঁ আপোনালোকক দেখাইছিলোঁ, সেইখিনি ভাঙি লৈছোঁ। নহ'লে বহুত সময় লাগে, সেইকাৰণে ভাল ধৰণে এইখিনি ভাঙি লৈছোঁ। ভাঙি লৈ পেলাই ইয়াত দি দিছোঁ। আৰু অলপ আলু থৈছোঁ, সেইখিনি আলু মই গোটাকৈ ইয়াত এড কৰিম আৰু এইখিনি ভাঙি লৈ এড কৰিছোঁ। তেতিয়া খাবলৈ টেষ্টি হয় আৰু ফ্লেভাৰটো ভাল আহে। এতিয়া এইখিনি গোটেইখিনি উতলিবলৈ দিছিলোঁ, উতলি আছে। এতিয়া 5 মিনিটমান উতলাৰ পাছত এচামুচ নিমখ দিছোঁ। নিমখ এচামুচ দিলে হৈ যাব। এতিয়া পনীৰখিনি দিব পৰা হৈয়ে গৈছে। ৰেড চিলি এচামুচ দিছোঁ, বৰ বেছি দিয়া নাই, এচামুচ ৰেড চিলি দি দিছোঁ ফ্লেভাৰটো ভাল আহিবৰ কাৰণে, কালাৰটো ধুনীয়া আহিব, সেইকাৰণে এচামুচ ৰেড চিলি পাউডাৰ মই এড কৰিছোঁ। এতিয়া এইখিনি আলু কৈছিলোঁ আপোনালোকক, যিখিনি আলু মই বইল কৰি ৰাখি দিছিলোঁ অলপ, সেইখিনি ইয়াত দিছোঁ। গোটেইখিনি দিয়াৰ পাছত সংমিশ্ৰণ কৰি দিছোঁ। এতিয়া সংমিশ্ৰণ কৰাৰ পাছত এতিয়া মোৰ পনীৰখিনি দি দিলেই আজি মোৰ পনীৰ ৰেচিপিটো প্ৰস্তুত হৈ যাব। এতিয়া পনীৰ দিব পৰা হৈ গ'ল। এনেধৰণে আপোনালোকে ঘৰতে খুব সুন্দৰ টেষ্টি সুস্বাদু সোৱাদ ভৰা পনীৰ ঘৰতে প্ৰস্তুত কৰি খাব পাৰে। কমপ্লিট অকণমান সময় উতলিবলৈ দিছোঁ। উতলাৰ লগে লগে মোৰ পনীৰ প্ৰস্তুত হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি সকলোৱে হোৱাটছআপ, ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।